নমস্কাৰ পুনৰ উভতি আহিলোঁ ডিজিটেল কেপচাৰিং মোমেণ্টছৰ মজিয়াত প্ৰতিভা ঘৰৰ পৰা অনুষ্ঠানৰ এপিছড 6ত মই দীপাঞ্জলি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আমাৰ ওচৰত এই বিহুৰ বতৰত বহুকেইটা ভিডিঅ' ক্লিপ বহুত ঠাইৰ পৰা আহিয়ে আছে। তেনেহ'লে আজি আৰু আমি বেছি দেৰি নকৰোঁ। প্ৰথমতে আপোনালোকক মই লৈ যাব বিচাৰিছোঁ বঙাইগাঁও বৈতামাৰীত এগৰাকী নাচনী জ্যোতিকা মজুমদাৰ। তাইৰ বয়স 10 বছৰ, ক্লাছ 5ত পঢ়ে। খুব ধুনীয়াকৈ তাই বিহু নাচি পেলাই আমাৰ ওচৰলৈকে ভিডিঅ' ক্লিপ এটি পঠিয়াইছে। আহকচোন আপোনালোকক মই বৈতামাৰীৰ নাচনী দেখাওঁ। খুব সুন্দৰ জ্যোতিকা, বহুত মৰম থাকিল তোমালৈ। এনেদৰে তুমি তোমাৰ প্ৰতিভাখিনি জীয়াই ৰাখা আৰু বৈতামাৰীৰ নাম উজ্বলাই ৰখাৰ কামনা কৰিলোঁ। বলকচোন এতিয়া আমি নেক্সট ভিডিঅ' ক্লিপটোলৈকে যাওঁ। এই ক্লিপটো আহিছে গুৱাহাটী খানাপাৰাৰ পৰা। আৰু এগৰাকী কণমানি নাচনী খানাপাৰাতে ৰৈ আছে। হয়, তাইৰ বয়স হৈছে 9 বছৰ, ক্লাছ 4ত পঢ়ে। তাই নাচি অভিনয় কৰি বিৰাটেই ভাল পায়। বলকচোন এতিয়া মই আপোনালোকক খানাপাৰাৰ নাচনী এগৰাকীক দেখাওঁ। Kira
Thank you so much, little Rishita. খুব ভাল লাগিল তোমাৰ বিহু নাচ চাই। তুমি এনেদৰেই নাচি থাকা, আগবাঢ়ি যোৱা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এইবাৰ যাত্ৰা কৰোঁ বলক মোৰ মাৰ ঘৰলৈ, মানে য'ত মই জন্মগ্ৰহণ কৰিলোঁ, ডাঙৰ হ'লোঁ, পঢ়িলোঁ। হয়, তিনিচুকীয়া বৰগুৰিৰ পৰা এটি খুব ধুনীয়া ভিডিঅ' ক্লিপ আহিছে এগৰাকী কণমানি নৃত্যশিল্পী। তাইৰ নাম হৈছে কেফিৰাণী কোঁৱৰ, বয়স 7 বছৰ, ক্লাছ 2 পঢ়ে। তাই যিকোনো পৰিস্থিতিতে কোনোবাই যদি তাইক কিবা গালিও পাৰে বা যিয়ে নহওক কিয়, তাইক খুব ধুনীয়াকৈ হাঁহিয়ে বিহু নাচে। বৰ ভাল লাগে তাইক চাই পেলাই, খুবেই ফূৰ্তিবাজ ছোৱালী। বলকচোন তিনিচুকীয়া বৰগুৰিৰ পৰা এই ধুনীয়া ভিডিঅ' ক্লিপটি মই আপোনালোকক দেখাম। সকাল ভাঙ
এনেকৈ তুমি হাঁহি থাকা, বিহু নাচি থাকা, আমাক আৰু তুমি নাচৰ ভিডিঅ' ক্লিপ দি থাকা, তাৰে আশা কৰিলোঁ। বহুত বহুত মৰম থাকিল তোমালৈ। এইবাৰ তিনিচুকীয়াৰ কাষতে ডুমডুমা ৰূপাই চাইডিং নামৰ ঠাইত মই আপোনালোকক লৈ যাওঁ বলক। এগৰাকী শিক্ষয়িত্ৰী, লগতে ঘৰৰ দায়িত্ব লৈও তেখেতে আমাৰ বিহু সংস্কৃতিটো জীয়াই ৰাখিছে আৰু বিহু নাচি পেলাই ঘৰতে নিজৰ মনটো ফূৰ্তিও দিয়ায়। বলকচোন মই তেওঁক আপোনালোকৰ লগত পৰিচয় কৰাই দিওঁ। তেওঁৰ নাম হৈছে ৰশ্মিতা সোণোৱাল। আহকচোন তেওঁৰ নৃত্য উপভোগ কৰোঁ।
বহুত ধন্যবাদ ৰশ্মিতা সোণোৱাল বাইদেউ আপোনাক খুবেই ভাল লাগিল আপোনাৰ বিহু নাচ চাই আগলৈকে আপোনাক আৰু লগ পাম বুলি আশা থাকিল নাচনি বহুত দেখিল হয়তো আপোনালোকেও বাট চাই আছিল কেতিয়া এজন বিহুৱাক দেখা পাম হয় তেনেহ'লে আপোনালোকৰ এই ইচ্ছাও মই পূৰণ কৰিম এইবাৰ লৈ আহিছোঁ এজন বিহুৱাৰ নৃত্য লৈ পেলাই তেখেতৰ নাম হৈছে কুশীৰাজ মৰাণ সেই একে ঠাই ডুমডুমা ৰূপাই চাইডিঙৰ পৰা এই ভিডিঅ' ক্লিপটি আহিছে আহকচোন এইজন কণমানি ছাত্ৰৰ বিহু নাচ আমি উপভোগ কৰোঁ দেখিব গাবলে মনে যাই পহা কৰে গান দুৱাৰি থাকিব আকৰি জানৈ জান ঐ নাচনি ধুনীয়া হাঁহি মৰম লগা বহুত ধন্যবাদ কুশীৰাজ তোমাক আপোনালোকৰ কেনেকুৱা লাগিল বাৰু আমাৰ বিহুৱাৰ বিহু নাচ চাই আশা কৰোঁ ভালেই লাগিছে আহকচোন এইবাৰ আমি নেক্সট ভিডিঅ' ক্লিপটোলৈকে যাওঁ এই ভিডিঅ' ক্লিপটি আৰু আহিছে ডুমডুমা ৰূপাই চাইডিঙৰ পৰাই এগৰাকী হাউচৱাইফৰ তেখেতে খুব ধুনীয়াকৈ আমালৈকে এই ভিডিঅ' ক্লিপটি প্ৰেৰণ কৰি পঠাইছে তেখেতৰ নাম হৈছে লিলি হাজৰিকা আহকচোন আমি তেওঁৰ নৃত্য উপভোগ কৰোঁ বাহ বেলেগ আৰু দেই ডুমডুমাৰ ৰূপাই চাইডিঙে কিন্তু এইবাৰ একেবাৰে বিহু দেখুৱাই দিছে আমাক হয় বহুত ভাল লাগিল লিলি হাজৰিকা বাইদেউ আপোনাক চাই পেলাই এনেকুৱা কৰ্মব্যস্ততাৰ মাজতো যে আপুনি আমাক এই ভিডিঅ' ক্লিপটি পঠাইছে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ তেনেহ'লে আজি মই দীপাঞ্জলি আপোনালোকৰ পৰা এইখিনিতে বিদায় লৈছোঁ আকৌ লগ পাম আপোনালোকক নেক্সট এটা এপিছ'ড লৈ পেলাই তেনেহ'লে আজি আহিছোঁ আপোনালোকে আমাৰ শ্ব'টো চাই থাকিব বুলি আশা থাকিল আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে তলত দিয়া হোৱাটছআপ নম্বৰ যোগে আৰু ইমেইল আইডি যোগে আমাৰ ভিডিঅ' ক্লিপ পঠাব পাৰে তেনেহ'লে আজিলৈ আহিছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থাকিব ধন্যবাদ